ঢকুৱাখানাত শংকৰী লোককৃষ্টি প্ৰশিক্ষণৰ সফল সামৰণি কিশোৰৰ গানিকা শংকৰী নৃত্যৰ দৃষ্টিনন্দন উপস্থাপন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ এক মনোজ্ঞ কৰ্মশালাৰ আজি ঢকুৱাখানাত সফল পৰিসমাপ্তি ঘটে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাৰহি আঞ্চলিকৰ অন্তৰ্গত গোৱালগাঁও প্ৰাথমিক আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই কৰ্মশালা যোৱা ৫ জুলাইৰ পৰা গোৱালগাঁও নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ২৫ দিনীয়া এই কৰ্মশালাত গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত আইনাম থিয়নাম শংকৰী নৃত্যৰ লগতে গুৰু বাদ্য খোল তাল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় আঞ্চলিকৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক শাখাৰ শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে জিলা সংঘৰ সাংস্কৃতিক শাখাৰ প্ৰশিক্ষক লাচিত খনিকৰ আৰু বুলুমাই খনিকৰে আজি এই প্ৰশিক্ষণৰ সফল সামৰণি উপলক্ষে দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয় নামঘৰ প্ৰাংগণত পুৱা গোৱালাগাঁও প্ৰাথমিকৰ শিশুসকলৰ সামূহিক নামেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ধৰ্মপ্ৰাণ ব্যক্তি তথা গুৰুজনাৰ একনিষ্ঠ সেৱক ধনীৰাম বৰাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠান উদ্বোধন কৰে ঢকুৱাখানা জিলা শাখাৰ সাংস্কৃতিক সম্পাদক উৎপল চুটিয়াই ঢকুৱাখানা জিলা শাখাৰ সাংস্কৃতিক সভাপতি হিৰণ্য বৰফুকনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত গুৰুজনাৰ আদৰ্শ আৰু সৃষ্টিৰাজিৰ গুণানু কীৰ্তন কৰাৰ সমান্তৰালভাৱে নিয়মীয়া চৰ্চা অব্যাহত ৰাখিলেহে তেওঁৰ প্ৰকৃত মাৰ্গদৰ্শন কৰি উচিত মূল্যায়ন কৰা হ'ব বুলি কয় যুৱ প্ৰজন্মৰ মাজত গুৰুজনাৰ অপূৰ্ব লোককৃষ্টি গীত নৃত্য নাট সম্ভাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জিলা শাখাই গ্ৰহণ কৰা কৰ্মসূচী সন্দৰ্ভত অৱলোকন কৰে বৰফুকনে এই অনুষ্ঠানত শিশু আই মাতৃ কল্যাণ সমিতিৰ লাবণ্য শইকীয়া বৰুৱা সেৱিকা শইকীয়া আদিও বক্তব্য আগবঢ়ায় সামৰণি অনুষ্ঠানত গোৱালগাঁও প্ৰাথমিক শাখাৰ আইসকলৰ থিয়নাম দিহানাম পৰিৱেশন কিশোৰ প্ৰশিক্ষাৰ্থীসকলৰ গানিকা প্ৰদৰ্শন বৰগীত পৰিৱেশন আৰু কৃষ্ণ নৃত্যৰ দৃষ্টিনন্দন উপস্থাপনে উপস্থিত শতাধিক ভকত বৈষ্ণৱক সন্মোহিত কৰে মনোজ্ঞ অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয় গুৰু বন্দনা থিয়নাম হৰিনাম গুৰুবাদ্যৰ অমিয়া সুৰৰ ধ্বনিয়ে সমগ্ৰ অঞ্চলটোত বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয় অনুষ্ঠানত গোৱালগাঁও প্ৰাথমিক শাখা আৰু ভক্তপ্ৰাণ ৰাইজৰ এই অনুকৰণীয় পদক্ষেপৰ একেমুখে শলাগ লোৱা হয় নমস্কাৰ আজি এই চেনেলৰ সকলো দৰ্শকবৃন্দলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আজি আমি হাৰহি আঞ্চলিক শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাৰহি আঞ্চলিক শাখাৰ সৌজন্যত গোৱালগাঁও প্ৰাথমিক শাখাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত ৫ জুলাই তাৰিখৰ পৰা আজি ৩০ জুলাই তাৰিখলৈকৈ আমি যি শংকৰী সংগীতৰ প্ৰশিক্ষণ সত্ৰ চলোৱা হৈছিলে আজি তাৰ সফল সামৰণি পৰিছে বুলি আমি অনুভৱ কৰিছোঁ এই প্ৰশিক্ষণত আছিলে আমাৰ প্ৰশিক্ষক লাচিত খনিকৰ ঢকুৱাখানা জিলা শাখাৰ এজন প্ৰশিক্ষক আৰু বুলুমাই খনিকৰ তেখেত দুয়োজনে খোলবাদ্য শংকৰী নৃত্য আৰু বৰগীত প্ৰশিক্ষণ দিয়াইছিলে আৰু বুলুমাই খনিকৰে থিয়নাম আৰু দিহানামৰ প্ৰশিক্ষণ দিছিলে আমাৰ প্ৰাথমিক শাখাৰ কণ শিশুসকলকে ধৰি আই মাতৃভাৱে অতি আন্তৰিকতাৰে অশেষ কষ্ট কৰি এই প্ৰশিক্ষণটো আজি সফল সামৰণি মাৰিছে বুলি আমি অনুভৱ কৰিছোঁ আমি যথেষ্ট উপকৃত হ'লোঁ বুলি এই প্ৰশিক্ষণৰ পৰা আমি অনুভৱ কৰিছোঁ আৰু আমাৰ যিসকল বিশিষ্ট ব্যক্তি ইয়ালৈ আহিছে তেখেতসকলে আমাৰ এই প্ৰচেষ্টাত নথৈ শলাগ লৈছে কিমান আছে সেইটো কৈ দিয়ক কিমান প্ৰশিক্ষক আমাৰ প্ৰশিক্ষাৰ্থী আছিলে শিশুসকলৰ ভিতৰত ৪৩ জন আৰু আই মাতৃ আছিলে ৩৭গৰাকী এই সকলোৰে ভিতৰত মুঠতে আমি ৮৭জন মানে হ'লগৈ নেকি আমাৰ সকলোৱে আমাৰ প্ৰাথমিকৰ বাহিৰেও এই হাৰহি আঞ্চলিকৰ কেইবাখনো প্ৰাথমিকৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছিল